ক'বলৈ আচলতে বিশেষ একোৱে নাই। মই সেইজোপা বকুলৰ তলত যেতিয়াই আহিম কিশোৰলৈ মনত পৰিব। মই জীৱনৰ আটাইতকৈ বেছি গান চাগে কিশোৰৰ লগতে কৰিছিলোঁ আৰু ইমান তাক প্ৰথম লগ পাইছিলোঁ আচলতে মোৰ জীৱনৰ প্ৰথমখন চিনেমা অহেতুকত। মই পিছতহে সি মোক নিজে কৈছিলে অহেতুকত মই আছিলোঁ। মই সুধিছিলোঁ ক'ত আছিলা? সি কৈছিলে তোমালোকে যে গান এটা কৰিছিলা, গানটোৰ পিছফালে যে মুখখন ঢাকি ওলাইছিলে, মই তাত গ্ৰুপত আছিলোঁ। সেই ল'ৰাটোৰ লগত শেষ গানটো কৰিছিলোঁ মোৰ বিয়াৰ আগে আগে শেষ গানটো তাৰ লগত কৰিছিলোঁ আৰু যোৱা বিহুত কথা পাতিছিলোঁ। এটা দুখ সদায় থাকি যাব যে বহাগত তাক মই কৈছিলোঁ যে মই এদিন আকৌ আহিম দিয়া লগ পাবলৈ। সি ক'লে অঁ আহিবা, লগ পাম। যোৱা নহ'ল। এই দুখটো মোৰ সদায় থাকি যাব আৰু কিশোৰৰ সেই হাঁহি ভৰা মুখখন সদায় মই মনত ৰাখিম। স্বাস্থ্যৱান কিশোৰক সদায় মই মনত ৰাখিম। মই কিশোৰৰ যিসকল অনুৰাগী আছে আটাইলৈকে অনুৰোধ জনাম, এই পিছৰ সময়ছোৱাত অসুখে চেপি অনাৰ পিছতো তাৰ যিটো হাঁহি আছিলে সেই হাঁহিটো আপোনালোকে মনত ৰাখিব, কাৰণ সেই হাঁহি থাকি ভাল পাইছিলে। যেতিয়াই যিডোখৰ ঠাইতে আছিলে, ইয়াতে বকুলৰ তলত বহি বহুত সময়ত যেতিয়া কথা পাতিছিলোঁ অকল হাঁহিয়ে থাকিছিলে। ক'ৰবাৰ পৰা আহিলে ফূৰ্তি, হাঁহিলে। ৰাতি 1টা বাজক 2টা বাজক যিমানেই দেৰি হওক শ্বুটিঙত সদায় ফূৰ্তি। গতিকে কিশোৰক মই সেই 10 বজীয়া হাঁহি থকা ফূৰ্তি কৰি থকা ল'ৰাটো হিচাপে মনত ৰাখিম। মই মোৰ বিয়াত গৈ সি নাচিছিলে, উদ্ধাই মুধাই নাচিছিলে আৰু সি মোক আগতে কৈছিলে তোমাৰ বিয়াত মই উদ্ধাই মুধাই নাচিবলৈ যাম। ইয়াৰ পৰা বহুতখিনি মানুহৰ লগত একেলগে গৈ সেই নচা কিশোৰটোক মই সদায় মনত ৰাখিম। য'তে আছা কুশলে থাকা, ভগৱানে ভালে ৰাখক, অন্তৰত সদায় হাঁহি থকা মুখখন ৰাখিম তোমাৰ। এইবিলাক মানুহ কেতিয়াও ৰিপ্লেচ নহয়। তেওঁৰ সমবয়সীয়া এজন আহিব পাৰে, তেওঁৰ দৰে স্বাস্থ্য একে থকা এজন ল'ৰা আহিব পাৰে, কিন্তু তেওঁ নাহে। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে নিজকে এক্সক্লুচিভিটিটো নিজে বুজি পাব লাগে আচলতে। আৰু প্ৰযোজক পৰিচালকেও এই কথাটো সদায় মনত ৰাখিব লাগে যে আমি যিজন মানুহক লৈ আমি ছবি এখন নিৰ্মাণ কৰিছোঁ বা এটা আমি সৃষ্টিমূলক কাম এটা কৰিছোঁ, সেই মানুহজন ইউনিক আচলতে। সেই ইউনিকনেছটো যিদিনাখনলৈকে চেলিব্ৰেশ্যন নহ'ব, আমি যেতিয়ালৈকে এটা সন্মান কৰিবলৈ নিশিকিম, আমি এই ধৰণে বিভিন্ন ঘটনাত আজি বিভিন্ন সময়ত আমি দেখি আহিছোঁ, আমি এনেকৈ অভিনেতা অভিনেত্ৰী শিল্পী কলাকুশলে আমি হেৰুৱাই আহিছোঁ। আৰু ইয়াৰ মাধ্যমেৰে মই তেওঁলোককতো গুহাৰি জনাইছোঁৱেই যে তেওঁলোকে যাতে যেতিয়া শ্বিডিউল এটা বনায়, শ্বুটিং শ্বিডিউল এটা বনায়, তাত যাতে খোৱা সময়বিলাক সময়ত দিয়াকৈ, তেওঁলোকক যেন এক্সাৰচাইজ কৰিবলৈ সময় দিয়া হয়, নিজৰ শৰীৰটো ভালে ৰাখিবলৈ এটা সময় দিয়া হয়, সেই ধৰণে যাতে কামবোৰ প্লেনিং কৰে। কাৰণ আমি হেফাজাৰ্ডলি 25 ঘণ্টা সময় কাম কৰিলে যে বহুত কাম ওলায় তেনেকুৱা কথা নাই আচলতে। আমি অতি নিয়মিতভাৱে যদি আমি ভালকৈ এটা প্ৰফেচনেলি যদি আমি 7 ঘণ্টা 8 ঘণ্টাও শ্বুটিং কৰোঁ, তেতিয়াও আমি সাংঘাতিক ভাল কাম দিব পাৰোঁ আৰু অভিনেতা অভিনেত্ৰীজন প্ৰিজাৰ্ভড হৈ থাকে নেক্সট প্ৰজেক্ট এটা কৰিবৰ কাৰণে। মই এইটো ক'ব বিচৰা নাই যে সেইটোৰ কাৰণেই আজি আমি আমাৰ মাজৰ পৰা কিশোৰক হেৰুৱাইছোঁ, কিন্তু ক'ব খুজিছোঁ যে সেইটো এটা ফেক্টৰ কেতিয়াবা হ'ব পাৰে আগলৈও। কাৰণ তেওঁলোকে যেতিয়া গানৰ শ্বুটিং কৰিবলৈ যায়, ৰাতিপুৱাৰ পৰা শ্বুটিং কৰে, দুপৰীয়া সাঁজ নাখায়, তেওঁলোকে গোটেই দিনটো পাৰ হোৱাৰ পিছত আবেলি 5টা-6টা বজাত তেওঁলোকে লাঞ্চ কৰে। ডেফিনেটলি এইটো এটা হেল্ডি কথা নহয় আৰু সেইটোৰ কাৰণে আজি কাৰোবাৰ যে ৰোগ এটা হ'ব এইটো ক'ব বিচৰা নাই, কিন্তু স্বাস্থ্যৰ অৱনতিটো ঘটিব। গতিকে সেই ক্ষেত্ৰত আমি সকলোৱে সজাগ হ'ব লাগে, নিজে নিজে নিজৰ ক্ষেত্ৰতো আমি সজাগ হ'ব লাগে, নিজকে প্ৰিজাৰ্ভেশ্যন আমি কৰিব লাগে, অসমৰ ৰাইজে তাক সহায় কৰি দিব লাগে, পৰিচালক প্ৰযোজকে পৰিকল্পনা কৰোঁতেই এই ধৰণে পৰিকল্পনা কৰিব লাগে যাতে সেই ইউনিক মানুহজন যেন ইউনিক হৈ থাকি যায় আমাৰ মাজত। আৰু আজি আপোনালোকৰ মাধ্যমেৰে পুনৰবাৰ তেওঁৰ পৰিয়ালৰ সকলোলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু অসমৰ ৰাইজক যি মৰম আশীৰ্বাদ দিছিলে কিশোৰক, সেই মৰম যেন তেওঁলোকৰ মনত অন্তৰত সদায় থাকি যাওক, কিশোৰ যেন আমাৰ অন্তৰত সদায় থাকি যাওক, তাৰে প্ৰাৰ্থনা।